হাই ফ্ৰেণ্ড, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি শিৱ পূজা, সকলোকে মোৰ ফালৰ পৰা ইউটিউব পৰিয়ালটোক শিৱ পূজাৰ শুভেচ্ছা জনালোঁ। এতিয়া মন্দিৰত যাই আছোঁ, আমাৰ ঘৰৰ ওচৰৰে মন্দিৰ, তাত যাই আছোঁ আৰু পথাৰৰ মাজত মন্দিৰটো দেখাম বাৰু। মন্দিৰটো এতিয়া যাই আছোঁ, পাই গ'লোঁ, দেখাই আছোঁ বাৰু আপোনালোকক। এইবিলাক কাটিবা নে দোকানত একেলগে যাব পাৰিম নাই পায়স। মন্দিৰতে আছোঁ, পায়স খালোঁ, দেখাই আছোঁ বাৰু কিমান তাত খিচাৰি বনাই আছে। এতিয়া
প্ৰসাদ খালোঁ, বুট খালোঁ। এতিয়া খিচাৰি খাব বহি আছোঁ ইয়াত। কিমান মানুহ দেখাই আছোঁ বাৰু, খিচাৰি খাব বহি আছোঁ। এই খিচাৰি, নেমু, বিলাহী টক। এতিয়া খাৱা আৰম্ভ। এতিয়া খিচাৰি দি দিলে, এতিয়া খাম আৰু খিচাৰি। এতিয়া খাৱা আৰম্ভ। এতিয়া মন্দিৰৰ পৰা আহিলোঁ ৰে, অকণমান জিৰণি ল'লোঁ। তাৰপিছত এতিয়া গধূলি হ'ল। এতিয়া ঘৰৰ মন্দিৰত চাকি দিব ওলাইছোঁ, শৰাই দিব ওলাইছোঁ আৰু। আজি শিৱ পূজাই নে শিৱ পূজা গধূলিয়ে হয়। আমাৰ সিটো মন্দিৰ পথাৰত দেখিন দিনতে, প্ৰত্যেক বছৰে দিনতে পালন কৰে। আৰু এতিয়া ঘৰতে শিৱ পূজা পালন কৰিম ঘৰৰ মন্দিৰত। বুট, কল, কুঁহিয়াৰ এতিয়া মই আমাৰ ঘৰৰ মন্দিৰত শৰাই দিব যাব ওলাইছোঁ। ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ আৰু এতিয়া ঘৰৰ মন্দিৰত শৰাই দিওঁ, পূজা কৰোঁ শিৱ বাবাক। আজি বাক দেখুওৱা হোৱাই নাছিল, কাৰণ আজি 1 তাৰিখ বা ডিউটিত আছিল। তাৰপিছত গৈছিল বাৰু শিৱ পূজাত, তেতিয়া মই ভিডিঅ' বনোৱা নাছিলোঁ, তেতিয়া দেখা নহ'ল। সেইকাৰণে এতিয়া দেখাই দিলোঁ। আমাৰ লোকে দেৰিকৈ হ'লেও শিৱৰাত্ৰিৰ শুভেচ্ছা জনাইছে বাৰ ফালৰ পৰা। আজি শিৱ পূজা বুলি এটা ব্লগ বনালোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব, লগতে দবাই দিব, কমেণ্টো কৰি দিব লগতে ভাল লাগিলে। এতিয়া আৰু ব্লগটো এইখিনিতে সামৰিলোঁ। বাই বাই।